নমস্কাৰ বন্ধুসকল, মই ইউকিৰিট্ৰাছ বৰুৱা আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'টোত আমি চৰ্চা কৰিম যিবিলাকৰ সঘনাই মূৰৰ বিষ হৈ থাকে, যিবিলাকৰ চৰ্দি সপ্তাহে চৰ্দি হৈ থাকে, চৰ্দি ভাল নহয়, আৰু যিবিলাকৰ উশাহ নিশাহ ল'বলৈ অকণমান প্ৰব্লেম হয়, আস্থামা জাতীয় প্ৰব্লেম হয়, আৰু যিবিলাকৰ চাইনাছৰ প্ৰব্লেম থাকে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' যথেষ্ট উপকাৰী। গতিকে শেষলৈকে চাবলৈ নাপাহৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ কিছুমান ৰোগ থাকিলে সেই ৰোগ আমি যোগৰ জৰিয়তে কেনেকৈ নিৰাময় কৰিব পাৰিম তাৰ কাৰণে চেষ্টা কৰিম। জলনীতিৰ বিষয়ে, জলনীতি কি আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। নমস্কাৰ বন্ধুসকল, আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে এইটো নেটিপট বুলি কোৱা হয়। এইটো নেটিপট মই ডেছক্ৰিপশ্যন দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এইটো নেটিপট বুলি কোৱা হয়। আৰু মোৰ কাষত আছে ইয়াৰ গৰম পানী, কুহুমীয়া গৰম পানী আকাৰত, আৰু মোৰ হাতত আছে নিমখ। এয়া নিমখ, নৰ্মেল নিমখ, যিকোনো আমাক ব্যৱহাৰ কৰোঁ। এয়া নিমখ আৰু এটা পাত্ৰ আৰু জাৰৰ যিটো কুহুমীয়া গৰম পানী আছিল তাৰ লগত আমি নিমখ 2.5 চামুচ, প্ৰতি লিটাৰত 2.5 চামুচকৈ মিলাই লওঁ। 2.5 চামুচ মিলোৱাৰ পিছত এয়া 2.5 চামুচ মিলোৱাৰ পিছত আমি পানীখিনি মিক্স কৰি লওঁ। পানীখিনি ভালকৈ মিক্স কৰি লওঁ। পানীখিনি মিক্স কৰাৰ পিছত আমি যিটো নেটিপট, সেই নেটিপটটো ভালকৈ চফা কৰি লওঁ। সেই নিমখ দিয়া পানীৰে আমি নেটিপটটো অলপ চাফা কৰি লওঁ আৰু নেটিপটত সম্পূৰ্ণ আগৰ যিটো টিপ সেইটো বুঢ়া আঙুলিয়ে ধৰি ৰাখিব, ফুটাটো যাতে পানী ওলাই যাব নোৱাৰে, আৰু পানীখিনি ভালকৈ ভৰাই লওঁ। সম্পূৰ্ণৰূপে ভৰাই লোৱাৰ পিছত এতিয়া আমি কৰিবৰ কাৰণে সাজু হৈছোঁ। ইয়াৰ ফাৰ্ষ্ট ষ্টেপ, প্ৰথমে আপোনালোকে নাকৰ ফুটাত, যিকোনো সোঁনাক বাওঁনাক দুইফালৰ পৰা কৰিব পাৰে। প্ৰথম তলৰ দুটা আঙুলি নেটিপটৰ তলত থাকিব আৰু বাকী দুটা আঙুলি ওপৰত। লাহেকৈ সোমোৱাই তললৈ হালি দিব। লাহে লাহে পানী ইটো নাকেৰে ওলাই আহিব। সোঁ নাকেৰে ভৰালে এতিয়া বাওঁ নাকেৰে ওলাই আহিব। এয়া আপোনালোকে দেখিবলৈ পাই আছে। ফলত বিভিন্ন ধৰণৰ নাকত থকা অপদাৰ্থ বস্তুসমূহ লাহে লাহে সেই পানীৰ লগত ওলাই আহিব। ফলত মূৰৰ বিষ, চৰ্দি এনেকুৱা ধৰণৰ সৰু সমস্যা আমাৰ সমাধান হ'ব তৎক্ষণাত। এতিয়া পুনৰবাৰ বাওঁফালেদি ছেইম প্ৰচেছ, বাওঁফালেদি দুটা আঙুলি তলত আৰু দুটা আঙুলি মাজত ধৰি ল'ব। লাহেকৈ বাওঁ নাকত সুমুৱাই লৈ নেটিপটৰ প্ৰথম অংশটো লাহেকৈ সানি দিলে। চিম্পুল প্ৰচেছ, লাহে লাহে পানীখিনি নিগৰি আহিব। এয়া চাওক, বাওঁ নাকেৰে সোমাই সোঁ নাকেৰে কেনেকৈ ওলাই আহিছে। ইয়াত থকা বিভিন্ন আৱৰ্জনা, বিভিন্ন ধূলি মাকতি সকলোখিনি ওলাই আহিব। ফলত চাইনাছ, পানী লগা এনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে যথেষ্ট লাভদায়ক হয়। বিশেষকৈ মূৰৰ বিষ, চকুৰ প্ৰব্লেম, চৰ্দি এনি টাইম লাগি থাকে, সেইসকলৰ কাৰণে যথেষ্ট ভাল। লাহেকৈ দুটা আঙুলিয়ে ধৰি নাকৰ পৰা পানীখিনি উলিয়াই দিব লাগে। ইয়াৰ পিছত আমি কপালভাতি ষ্টাৰ্ট কৰিম। আঙুলিয়ে ধৰি ইয়াৰ কিদৰে পানী ওলাই গৈছে। কপালভাতিৰ ফলত যিমান অতিৰিক্ত পানী জমা হৈ থাকে সেইখিনি সকলোখিনি ওলাই যায়। কপালভাতি মাষ্ট বি কৰিব, নহ'লে মূৰৰ বিষ, অতিৰিক্ত পানী যিখিনি জমা হৈ থাকে সেইখিনি মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে। আৰু এবাৰ চিধা হৈ কৰিব কপালভাতি। কৰি হোৱাৰ পিছত আপুনি উশাহ নিশাহ ল'বলৈ সুবিধা পাব। চাওক বন্ধুসকল, কিদৰে মোৰ নাকৰ পৰা মিউকাছ ধৰণৰ বিভিন্ন ধৰণৰ অপদাৰ্থ, যিবোৰে আমাৰ নাক বন্ধ কৰি ৰাখে, যিবোৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়, সেইবোৰ সম্পূৰ্ণভাৱে ওলাই আহিলে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো চাই থকাৰ বাবে। নমস্কাৰ।